हेलो एवरीवन আজি তোমালোকৰ হৈ যোৱা যেটো অসমীয়া এক্সাম আছিল ঠিক আছে তাৰে গ্ৰামাৰ সেকশনটো আমি ইয়াতে সলভ কৰিম প্ৰথম প্ৰশ্ন কি দিয়া আছে সন্ধি ভাঙিব দিছে যে হিমালয় এটো কি হ'ব হিমযোগ আলয় ঠিক আছে তাৰ পিছত কি আছে দেৱৰ্ষি এটো কি হ'ব দেৱযোগ ঋষি তাৰপিছত নেক্সট কি আছে হঠযোগ এটো কি হ'ব হঠযোগ জন ঠিক আছে তাৰপিছত নেক্সট কি দিয়া আছে ন আৰু হ হোৱাৰ কাৰণটো সুধিছে মানে নট্যবিধি হট্যবিধি ঠিক আছে প্ৰথমে কি আছে ত্ৰিন আছে ইয়াতে সোৱা ৰি আছে তো আমি জানো কি যে ৰি ৰ আৰু মূৰ্ধন্য খৰ পিছত দন্তান্ন কি হয় মূৰ্ধন্য হয় ঠিক আছে এটো হ'ব আমাৰ কাৰণ তাৰপিছত নেক্সট কি আছে বিখন্ন ঠিক আছে এটো হ'ব তোমাৰ ত বৰ্গৰ লগত সংযুক্ত দন্তান্ন কি হয় মূৰ্ধন্য হয় আৰু নেক্সটত কি আছে বিখম ইয়াতে সোৱা বি উপসৰ্গ আছে ঠিক আছে তো বি উপসৰ্গৰ পিছত দন্তেৰ খ কি হয় মূৰ্ধন্য খ হয় ঠিক আছে তাৰপিছত নেক্সট ব্যাস বাক্য সহ সমাসৰ নাম লিখা ঠিক আছে প্ৰথমে আছে ধেনুহৰ এটো কি হ'ব ধেনু আৰু হৰ ঠিক আছে দ্বন্দ্ব সমাস তাৰ পিছত পঞ্চবতী এটো কি হ'ব পঞ্চ বতৰ সমাহাৰ এটো কি হ'ব দ্বিগু সমাস তাৰপিছত কি আছে পিতাম্বৰ এটো কি হ'ব পিত বৰণীয়া অম্বৰজাৰ পিত বৰণীয়া অম্বৰজাৰ মানে বহুব্ৰীহি সমাস ঠিক আছে তাৰপিছত নেক্সট কি দিছে যে তলৰ বাক্যটি সৰল বাক্যলৈ পৰিৱৰ্তন কৰা এটো কি হ'ব আনসাৰ যে পৰিশ্ৰম কৰিলে নিশ্চয় সাফল্য লাভ কৰিবা ঠিক আছে নেক্সট জ্যোতি চিহ্ন বহুব দিছে এতে কি হ'ব মানুহজনে কৈছিল ইয়াতে কি হ'ব এটা কমা হ'ব তাৰ পিছত ঊৰ্ধ্ব কমা মই পুখুৰীটো হাতুৰি পাৰ হ'ব পাৰো দাৰি ঊৰ্ধ্ব কমা হেক ঠিক আছে তাৰ পিছত বিপৰীতাৰ্থক শব্দ আকৰ্ষণ কি হ'ব বিকৰ্ষণ হাঁহি কান্দন বাহিৰ কি হ'ব ভিতৰ হ'ব ঠিক আছে এটা শব্দত প্ৰকাশ কৰা যি ৰাতি চৰে কি হ'ব নিশাচৰ ঠিক আছে সবাই খোৱা বস্তু এটো কি হ'ব সব্য মনত ৰাখিবা আৰু সখীয়কৰ মা কি হ'ব সখী মাতা তাৰ পিছত তলৰ যিকোনো এটা শব্দৰ সমাৰ্থক শব্দ লিখা হাত বজাৰ হ'ব গছ বৃক্ষ পুৰণি প্ৰাচীন তাৰ পিছত তলত দিয়া যিকোনো এটা শব্দৰ প্ৰত্যয় ভাঙি লিখোৱা মগনিয়াটো কি হ'ব মাঘ যোগ অনিয়া ঠিক আছে লিখতা এটো কি হ'ব লিখ যোগ ওটা আৰু লাষ্টত আছে ঘৰুৱা এটো কি হ'ব ঘৰ যোগ ওয়া ঠিক আছে আৰু তলৰ যিকোনো এটা অৰ্থ প্ৰকাশ হোৱাকৈ এটা বাক্য ৰচনা কৰিব কৈছে মই অৰ্থবিলাক কৈ দি আছো থুনুক থানাক মানে কি অস্পষ্ট সুকৰ ভেকুলি মানে একো নজনা আৰু ধৰৰ পচলা মানে এলেহুৱা ঠিক আছে আৰু তোমালোকে কোনে কিমানখিনি শুদ্ধ কৰিলা কমেন্টত জনাই দিবা ঠিক আছে